খবৰ আপোনালোকৰ আশা কৰোঁ নিশ্চয় সকলো ভালে আছে। মই বিকাশ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল নলবেইৰা আপা। তো আপোনালোকৰ মাজত আজি পুনৰ নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজি মই গৈ আছোঁ এখন বিশেষ খেল চাবলৈ। বহুত ডাঙৰ খেল হয়, সেইখন হৈছে ক্ৰিকেট খেল প্ৰতিযোগিতা। তো অকলে আৰু ক'ত খেলা চাবলৈ যাম, আপোনালোকে উপভোগ কৰি থাকিব মোবাইলতে খেলাখন। আৰু কোনোবা যদি আহে নিশ্চয় লাইভ চাব পাৰিব। ইয়াত বেলশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এই খেলখন অনুষ্ঠিত কৰা হৈছে। তো খেলখন কাৰ উদ্যোগত কি কাৰণে পতা হৈছে তো মই চবখিনি কৈ আছোঁ, আপোনালোকে খালি ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। যোনখন ক্ৰিকেট খেল চাবলৈ যাম সেই খেলখনৰ নাম হৈছে স্বৰ্গীয় ৰাতুল মহন্তই সোঁৱৰণী দিৱানৈশ টেনিছ ক্ৰিকেট খেল প্ৰতিযোগিতা। তো এই খেলখন অনুষ্ঠিত কৰা হৈছে স্বৰ্গীয় ৰাতুল মহন্তৰ সোঁৱৰণত, কাৰণ তেওঁ ক্ৰিকেটৰ প্ৰতি বহুত আকৰ্ষিত আছিল আৰু তেওঁ ক্ৰিকেট খেল খেলি বহুত বেছিভাগ ভাল পাইছিল। তো সেইকাৰণে তেওঁৰ স্মৃতিতে এই খেলখন অনুষ্ঠিত কৰা হৈছে। তো আজিৰ পৰা 3 বছৰ হ'ল, প্ৰায় 3 বছৰৰ স্মৃতিত সুন্দৰকৈ এই খেলখন অনুষ্ঠিত কৰা হৈছে আমাৰ বেলশৰ গাঁৱত। 3:30 বৰ্তমান আৰু অলপ দেৰিকে মোটামুটি 5:30-6 বজাৰ লগে লগে খেল আৰম্ভ হ'ব। তো মই খেল চাবলৈ যাম আৰু আপোনালোকে মোৰ লগত যাই থাকিব নিশ্চয়। তো সুন্দৰ লাগিব খেল উপভোগ কৰি। এটা কথা কওঁ যে মোৰ চেনেলটো যোনে নতুনকৈ চাই আছে তেওঁ লাইক কমেণ্টটো শ্বেয়াৰ কৰক আৰু লগতে ছাবস্ক্ৰাইবটো কৰি কিনে পুৰা ঘণ্টি বাটনটো বজাই দিব। তো দুপৰীয়াৰ পৰা ৰখি বৰ্তমান বাজি গ'ল 5:30 আৰু এতিয়া খেল চাবলৈ ৰেডি মই। তো বলক আপোনালোকৰ মোৰ লগত খেল চাবলৈ। তো খেল আৰম্ভ হোৱা ফিল্ডলৈকে আহি পালোঁ, এতিয়া যাওঁ ৰ'ব আগৰ ফালে। বলক। তো ইমান আন্ধাৰ নহয় দিয়ক, লাইটবোৰ দিয়া নাই কিয় বা, দিব ৰ'ব লাহে দি আছে লাইট। এয়া হৈছে খেলখনৰ ট্ৰফি। প্ৰথম পুৰস্কাৰ 50,000, লগতে ডাঙৰ ট্ৰফিটো আৰু যি ৰানাৰ্ছ আপ তাৰে কাষৰটো আৰু লগতে 30,000 টকা আৰু বেষ্ট ছিক্সাৰ, বেষ্ট বলাৰ, বেষ্ট ফিল্ডিং প্ৰত্যেককে মেন অফ দ্য মেচ দিয়া হ'ব। আৰু ইফালে আছে প্ৰত্যেকখন খেলৰে মেন অফ দ্য মেচ দিয়া হ'ব ইয়াত। আৰু এয়া হৈছে খেলুৱৈ জিৰণি চৰা। ইয়াত খেলুৱৈ দুয়োটা দলৰে খেলুৱৈসকল ইয়াত ড্ৰেছ চেঞ্জ কৰিব পাৰিব আৰু লগতে যি বস্তুবোৰ থাকে ইয়াত চেঞ্জ কৰে। তো খেল আৰম্ভ হোৱা পিচখন চাওঁ বলক। বৰ্তমান লাইট দিয়া নাই, কিন্তু মই মোবাইলৰ ফ্লাছ মাৰি কিনে চাই আছোঁ। আপোনালোকে চাই থাকক, এনেকৈ লাইট দিলে ভালদৰে এবাৰ দেখাবলৈ ট্ৰাই কৰিম। তো এনেকৈ চাই থাকক, পিচখন অলপ দেখাই দিছোঁ আৰু। তো খেলৰ লাইট জ্বলি গ'ল আৰু মানুহ বহুতেই হৈছে, বহুত মানুহ মই দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো। আৰু এতিয়া মানুহ খেল চোৱা মানুহ কিমান আৰম্ভ নহওঁতে ইমান আৰু আৰম্ভ হ'লেতো ফিল্ড ভৰ্তি হৈ যাব, একদম তামাম মানুহ হৈছে। চাই ভাল লাগিব নিশ্চয়। এতিয়া খেল আৰম্ভ হ'ব, আপোনালোকে সকলোৱে খেল উপভোগ কৰিব আৰু তাৰ আগত এটা সম্বৰ্ধনা অনুষ্ঠান আছে, সেইটো চেজ হৈ লওক। তৃতীয় বাৰ্ষিক স্বৰ্গীয় ৰাতুল মহন্তৰ আমি আমাৰ কেইবাটাও কাৰ্যসূচী আমি ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ। এতিয়া আমি আমাৰ কাৰ্যসূচীৰ আন এটা পৰ্যায়ত আহি উপস্থিত হৈছোঁ, সেইটো হৈছে স্বৰ্গীয় ৰাতুল মহন্ত ডাঙৰীয়াৰ ফটোত মাল্যাৰ্পণ আৰু আমি আমাৰ উদ্যোক্তাসকলৰ ফালৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে। এতিয়া সকলো ৰেডি খেল খেলাৰ বাবে, চব ফিল্ডলৈ গুচি গ'ল। তো এতিয়া খেল আৰম্ভ হ'ব নিশ্চয়। এইখন প্ৰথম উদ্বোধনী খেল হ'ব, তাৰপিছত আৰু চিৰিয়েলি মেচ আৰম্ভ হৈ থাকিব। আৰু দুয়োটা দলক আমাৰ শুভেচ্ছা। প্ৰথমখন খেল ইয়াতে আৰম্ভ হোৱা আৰু উদ্বোধন হোৱা বুলি ঘোষণা কৰিছোঁ। नमस्कार दोस्तों, फिर से एक बार वेलसर के साथी मैदान पर और पहली ही गेंद पर 6 गेंद बतौरा शुरुआत हो चुकी है। फिर से एक बार सभी को नमस्कार। वेलसर के साथी मैदान पर ओल्स्टर की तरफ से और इस बार আৰু এটা বস্তু চাওক না, কি ধুনীয়াকৈ হিন্দীত কমেণ্ট্ৰি কৰি আছে, শুনিয়ে কি মজা লাগিছে। সিহঁতৰ সকলোকে উপভোগ ধুনীয়াকৈ কৰি আছে, খুব মনোৰঞ্জন পাই আছে কমেণ্ট্ৰি কৰি কিনে হিন্দীত। আৰু ঠিক আছে, ধুনীয়া। ৰাজুদাক মোৰ তৰফৰ পৰা শুভেচ্ছা থাকিল আৰু যাতে ভালদৰে হিন্দীত কমেণ্ট্ৰি কৰিব পাৰে। বহুত ভাল হৈছে, এতিয়াও শুনি কিনে দৰ্শক বহুত মনোৰঞ্জন হৈ আছে কমেণ্ট্ৰিৰ কাৰণে। মই আচলতে খেলাখন চাই বহুত ভাল পাই আছোঁ।
বাহিৰৰ মানুহৰ কথা চাওক না, খেলাখন চাই বোলে ভালেই পাইছিল, কিন্তু এইটো বোলে আউট হোৱা নাছিল, আউট দিলা। ভিতৰকে বাহিৰৰ মানুহে বেছিকৈ জানে খেলাৰ কথা। বাপৰে বাপ, খেলাত মানুহ চাওক না, গাড়ী চাওক না, ফিল্ডখন ভৰ্তি পাৰে, কোনোফালেদি যাবাৰ উপায় নাই মানে, কিবাকে আহি গাড়ী খেলি পাই গ'লোঁ মই। বাপৰে মানুহ, ইমান মানুহ হৈছে খেলাত। এটা কওকচোন আপোনালোকে, বাপৰে মই দেখাই আছোঁ ৰ'ব, কিমান মানুহ চাওক না, ইমান মানুহ। इमरान स्ट्राइकर है मेराज। তো খেলাৰ ভিডিঅ' খেলাতে সমাপ্ত কৰিলোঁ। তো ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক।